এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰছাত্ৰীসকলৰ কাৰণে বিগ ব্ৰেকিং নিউজ। এইবাৰ স্কুটি নহয়, হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিলেই দিয়া হ'ব বুলেট। কেনেকৈ আবেদন কৰিব, লগতে কি ডকুমেণ্টছ লাগিব। 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰীত পাছ কৰা ছাত্ৰছাত্ৰীসকলৰ কাৰণে আহি পৰিছে বিগ ব্ৰেকিং নিউজ, অতিকৈ গুৰুত্বপূৰ্ণ আপডেট। 2023 বৰ্ষত হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিলেই স্কুটিৰ পৰিৱৰ্তে বুলেট। হয়, আহি পৰিছে গুৰুত্বপূৰ্ণ আপডেট। ছাত্ৰছাত্ৰীসকলে কেনেকৈ আবেদন কৰিব লাগিব, লগতে কোনটো ৱেবছাইট আৰু কি ডকুমেণ্টছ লাগিব। ৰিকুৱাৰ্ড ডকুমেণ্টছ অৰ্থাৎ কেণ্ডিডেটজনৰ কি ডকুমেণ্টছ লাগিব। আধাৰ কাৰ্ড, স্কুল আইডি, 12th গ্ৰেড মাৰ্কশ্বিট অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা মাৰ্কশ্বিটখন, আণ্ডাৰ গ্ৰেজুৱেট অৰ গ্ৰেজুৱেট মাৰ্কশ্বিট, পাছপোৰ্ট চাইজ ফটো। হয়, আবেদন কৰিবলৈ এইকেইটা ডকুমেণ্টছ লাগিব কেণ্ডিডেটজনৰ। কেৱল এয়াই নহয়, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কোনখিনি ছাত্ৰছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবলৈ পাছ কৰা ছাত্ৰছাত্ৰীসকলৰ কাৰণে আছে গুৰুত্বপূৰ্ণ গাইডলাইন। টু এপ্লাই ফৰ দ্য প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম, দ্য এপ্লিকেণ্ট শুড বি ফলো দ্য ফলোইং এলিজিবিলিটি ক্ৰাইটেৰিয়া। কেণ্ডিডেট শুড বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ষ্টেট। হয়, কেণ্ডিডেটজন অসমৰ বাসিন্দা হ'ব লাগিব। এপ্লিকেণ্ট মাষ্ট বি ফিমেল। হয়, যিজনে আবেদন কৰিব তেওঁ ছোৱালী হ'ব লাগিব। দ্য কেণ্ডিডেট শুড গেট ফাৰ্ষ্ট ক্লাছ ইন 12th গভৰ্ণমেণ্ট স্কুল এক্সামিনেশ্যন অফ আছাম ষ্টেট। কেণ্ডিডেটজন 12th ফাৰ্ষ্ট ডিভিজন অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাব লাগিব। এপ্লিকেণ্ট শুড ষ্টাডি ইন এ গভৰ্ণমেণ্ট স্কুল ইন আছাম। হয়, কেণ্ডিডেটজন অসমৰ যিকোনো চৰকাৰী স্কুলত অধ্যয়নগত হ'ব লাগিব। 2023 বৰ্ষত হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰীসকলক সঁচাকৈ স্কুটিৰ পৰিৱৰ্তে বুলেট দিয়া হ'ব নেকি? হয়, এই ক্ষেত্ৰত স্পষ্টীকৰণ, বুলেট দিয়া নহয়, ছাত্ৰীসকলক কেৱল মাত্ৰ স্কুটিয়ে দিয়া হ'ব। 2023 বৰ্ষত হায়াৰ ছেকেণ্ডেৰীত কেৱল মাত্ৰ ফাৰ্ষ্ট ডিভিজন পালেই ছাত্ৰীসকলে পাব স্কুটি। তাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইনত এপ্লাই কৰাৰ সময়ত ছাত্ৰীসকলৰ পাছপোৰ্ট চাইজ ফটো, আধাৰ কাৰ্ড, স্কুল আইডি, লগতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব। ইপিনে কেৱল এয়াই নহয়, অসমৰ প্ৰতিখন জিলাৰ কাৰণে একোটাকৈ লিষ্ট থাকিব। সেই লিষ্টত যিসকলৰ নাম থাকিব তেওঁলোকে আবেদন কৰিব লাগিব অনলাইন মাধ্যমত। সেই লিষ্টখন এতিয়ালৈকে আউট কৰা নাই। 2023 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কোনখিনি কেণ্ডিডেটে পাব স্কুটি, তাৰ কাৰণে যিটো লিষ্ট আহিব সেই লিষ্টখন আউট হোৱাৰ লগে লগে আৰু এটা ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব লাগিব, অৰ্থাৎ অনলাইন মাধ্যমত কেনেকৈ স্কুটিৰ কাৰণে এপ্লাই কৰিব লাগিব। গতিকে যদি টপ আইডিয়া প্ৰ চেনেলটোত নতুনকৈ আহিছিলে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক।